নমস্কাৰ বন্ধুসকল, আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। দেশ বিদেশৰ নানান খবৰ চাবলৈ আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি ৰাখিব। বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ সৈতে শোকাবহ ঘটনা হ'লে অসম চৰকাৰে ল'ব দায়িত্ব। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ ডাঙৰ খবৰ। বহিৰাজ্যত কৰ্মৰত অসমীয়া মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও এই আঁচনি যুগুত। চৰকাৰে সসন্মানেৰে স্বগৃহলৈ আনিব মৃতদেহ। মৰ্যাদাপূৰ্ণ সৎকাৰৰ ব্যৱস্থা আগবঢ়াব চৰকাৰে। অসম চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি। অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱা চিতা। এনে অনাকাংক্ষিত বিপদত পৰিলে ডায়েল কৰক। অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব ব্যৱস্থা। ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই মহানগৰীত হ'ব উচ্ছেদ। খিলঞ্জীয়া নহয়, সন্দেহজনক লোকৰ বিৰুদ্ধে হ'ব উচ্ছেদ। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ বৃহৎ ঘোষণা। শীঘ্ৰেই মহানগৰীত হ'ব উচ্ছেদ। খিলঞ্জীয়া নহয়, সন্দেহজনক লোকৰ বিৰুদ্ধে হ'ব উচ্ছেদ। বিভিন্ন জনস্থানৰ পৰা মানুহক লৈ অনা মহানগৰীত এনেকুৱা মানুহ কিমান সোমাইছে তাৰ পৰ্যবেক্ষণ হ'ব। 10 লাখৰ পৰিৱৰ্তে গুৱাহাটীত মানুহ আছে 20 লাখ। গুৱাহাটীয়ে এতিয়া বুজা ল'ব নোৱাৰা হৈছে। কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। শীঘ্ৰেই মহানগৰীত হ'ব উচ্ছেদ। নন্দিনী কাশ্যপক বচাবলৈ টিমৰ মালিক মহবুল হকৰ ভয়ংকৰ কাণ্ড। চামিউলৰ পৰিয়ালক দিছিল 5 লাখ টকাৰ অফাৰ। নন্দিনী কাশ্যপক বচাবলৈ টিম মালিক মহবুল হকৰ ভয়ংকৰ কাণ্ড। চামিউলৰ পৰিয়ালক গোচৰ উঠাই ল'বলৈ দিছিল 5 লাখ টকা। নন্দিনীয়ে সঁচাকৈ ওপৰৰ মাল সেই দিনৰ পৰাই গম পাইছিল। টিমৰ মালিকে 5 লাখ টকা দিয়াৰ আশ্বাস দিছিল চামিউলৰ পৰিয়ালক। মহবুল হকৰ PA চামিউলৰ মোমায়েক লৈ গৈছিল মেঘালয়লৈ। নন্দিনীৰ হৈ হাস্পতাললৈ যোৱাতে আশ্বাস দিছিল মহবুল হকে। নন্দিনী কাশ্যপক বচাবলৈ টিম মালিক মহবুল হকৰ ভয়ংকৰ কাণ্ড। অসমত ম্যানলেণ্ড বিচৰাসকল সংখ্যালঘুৰ ৰায় অভিভাৱক নহয়। ম্যানলেণ্ড বিচৰা শক্তিক অসমৰ পৰা উৎখাত কৰা হ'ব। অসমত ম্যানলেণ্ড বিচৰাসকল সংখ্যালঘু ৰাইজৰ অভিভাৱক নহয়। ম্যানলেণ্ড বিচৰা শক্তিক অসমৰ পৰা উৎখাত কৰা হ'ব। কোনো সংখ্যালঘু মানুহে ম্যানলেণ্ড দাবী নকৰে। বিচ্ছিন্নতাবাদী শক্তিৰ লগত কেতিয়াও অসমৰ সংখ্যালঘু সমাজ নাছিল, নাই আৰু ভৱিষ্যতেও নাথাকে। আমি বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। আমি বৃহত্তৰ অসমীয়া জাতিক একেলগে আগুৱাই লৈ যোৱাটো বিচাৰোঁ। আমি অসমীয়া হৈ আছোঁ, অসমীয়া হৈয়ে থাকিম। ম্যানলেণ্ড বিচৰাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই দাবী আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আৰক্ষীয়ে সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিছে নেকি? দিয়ক অভিযোগ, হাৰি নাযাব আৰক্ষী। আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে নেকি আপোনাক? দুৰ্ব্যৱহাৰ কৰিলে এতিয়াই কমপ্লেইন দিয়ক। মুহূৰ্ততে চাকৰি যাব পাৰে আৰক্ষীৰ। আৰক্ষীক ব্যৱহাৰক লৈ আপুনি চিন্তিত নেকি? আৰক্ষীৰ কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। দোষী সাব্যস্ত হ'লে আৰক্ষীও হাৰি নাযাব। জনসাধাৰণৰ সৈতে আৰক্ষীয়ে কৰিব লাগিব ভাল ব্যৱহাৰ।